সপোন মানুহে কয় সপোন যিমানে ডাঙৰ হয় হেনো বাস্তৱ সিমানে গধুৰ হয় মোৰ বাবে বহুত ডাঙৰ সপোন মই 2018 চনৰ পৰা দেখি আহিছিলো হেতু হৈছে মোৰ ড্ৰিম পিসি আৰু আজি 2022 চনত 24 অক্টোবৰ আৰু আজি মোৰ বাৰ্থডে তাকে মই মোৰ ড্ৰিম পিসি কিনিব গৈ আছো এতিয়া 12টা বাজিছে ৰাতি মানে আজি ৰাতিপুৱা যাম আৰু মই এক্সাইটমেন্টত টোপনি যোৱা নাই সেইকাৰণে বলো ভাবিলো ভিডিওটো এইখিনি পাই আৰম্ভ কৰি দিও ভিডিওটো বনাও আৰু তাকে মই বহুত দিন ভিডিও দিব পৰা নাই আৰু মই যেহেতু মোবাইলতে এডিট কৰিছিলো বা মোবাইলতে ভিডিও বনাইছিলো সেইকাৰণে মোৰ ষ্টৰেজৰ বহুত প্ৰবলেম হয় সেইকাৰণে মই ভিডিও দিব পৰা নাছিলো আৰু এতিয়া যেহেতু পিসি আহি আছে ট্ৰাই কৰিম কন্টিনিউ ভিডিও দিবলৈ আৰু চেনেলটোৰ লগত আপোনালোকো মানে চেনেলটো আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰি লওক আৰু লাইক কমেন্ট শেয়াৰ যি কৰিবলৈ কৈ দিব ধৰি লৈছে এইখিনি বাৰ্থডে গিফ্ট সবেই বাৰ্থডে গিফ্ট হিচাপত মোক চেনেলটো সাবস্ক্ৰাইব কৰি দিব তাকে ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো সকলোৱে শেষলৈকে চাই থাকিব আৰু বলক আৰু মই ভিডিওটো ষ্টাৰ্ট কৰোঁতে কৈ দিওঁ এই যোনটো মোৰ ড্ৰিম হয় এই ড্ৰিম সাকসেছ হোৱাৰ ক্ষেত্ৰত মোৰ ফেমিলি মেম্বাৰ্ছ আৰু মোৰ দুজন বন্ধু স্পেচিয়েলি অমলানজ্যোতি ভৰালী আৰু অবিনাশ বৰা তোমালোকে বহুত সাপোৰ্ট কৰিলা একদম বহুত বহুত ধন্যবাদ এণ্ড লাভ ইউ ইয়াৰো মই পিচিটো এছেম্বল কৰিম যোৰহাটত আৰু মই এতিয়া যোৰহাট গৈ আছো যোৰহাটৰ কম্পিউটাৰ প্লাজা তাৰ পৰা এছেম্বল কৰিম তাত গৈ দেখাই আছো চাই থাকক শেষলৈকে স্কিপ নকৰিব আমি এটা পাই গলোহি যোৰহাটৰ SBI মেইন ব্ৰাঞ্চৰ ফ্ৰণ্টৰ উন্নয়ন ছুপাৰ মাৰ্কেটৰ ভিতৰতে আছে কম্পিউটাৰ প্লাজা আৰু इसके अंदर ही है मेरी जान তো চাই থাকক ভিডিওটো শেষলৈকে हमें पाए गलु ही कंप्यूटर प्लाजा और जहाँ पर है मेरी जान तो चलो मैं अपनी जान को ले लूँ এইখনে হৈছে কম্পিউটাৰ প্লাজা ইয়াত গেমিং সেটআপৰ পৰা ধৰি ল্যাপটপ মোবাইল ফোন এভৰিথিং পাব আৰু ইয়াৰ মোৰ সবতকে ভাল লগা ইয়াৰ কথাটো হৈছে যে ইয়াত ডেলিভাৰী বহুত ফাষ্ট হয় মই যোনদিনা অৰ্ডাৰ দিছো তাৰ 5 দিনাখনে মোক ডেলিভাৰী দিম বুলি কৈছে কিন্তু মই এক বিশেষ কাৰণত হেনা ডেলিভাৰী নললো মানে যেহেতু বাৰ্থডে আজি আছিল সেইকাৰণে আজি ডেলিভাৰী লৈছো ইয়াত বহুত ফাষ্ট হয় যদি আপোনালোকৰ লবলিকা আছে স্ক্ৰিনত নাম্বাৰ থাকিব ডেসক্ৰিপচনত নাম্বাৰ থাকিব আপোনালোকে কন্টাক্ট কৰিব আৰু লৈ লওক এতিয়া পিসিটো এছেম্বল কৰিব ইয়াৰ মই পাৰ্টছবোৰ কৰিছো RAM ইউজ হৈছে 16GB আৰু গ্ৰাফিক কাৰ্ড গেলেক্সৰ GT 730 4GB আৰু এখন প্ৰসেছৰৰ ওপৰ ফেনখন ICE আৰু এটো পাৱাৰ সাপ্লাই ইউজ হৈছে 750 ৱাটৰ পাৱাৰ সাপ্লাই CSK আৰু মাদাৰবোৰ্ড ইউজ হৈছে গিগাবাইটৰ B550 আৰু প্ৰসেছৰ মোৰ জান Ryzen 7 580X ये मेरा जान है আৰু ইয়াত SSD ইউজ হৈছে 690 আৰু এটো কেবিনেট হয় কেবিনেটটো ইউজ হৈছে ANT 510 আৰু ये है मेरी मॉनिटर तो 27 इंचৰ MSI আৰু এতিয়া এছেম্বল কৰিব তো চাই থাকক
হৈ গ'ল মোৰ PC আৰু এতিয়া উইণ্ডোজ ইনষ্টল দি আছে আৰু এতিয়া ঘৰলৈ নিম ভিডিঅ'ৰ শেষৰ ফাইনেল আউটপুটটো দেখাম আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ আৰু বাৰ্থডে গিফ্টটো মনত আছে নহয় চবেই ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো কম্পিউটাৰ প্লাজা সকলো সদস্যলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু সকলোকে হেপী দেৱালী আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট বাৰ্থডে গিফ্ট দিব বুলি আশা থাকিলে তো বাই